Hi everyone, মই লক্ষ্য পুনৰবাৰ আপোনাক স্বাগতম জনাইছো বহুতে প্ৰশ্ন কৰিছিল কমেন্ট সেকশনত সুধিছে কিছুমানে মেছেজ কৰিছে যে লাষ্ট 7 দিনত কি পঢ়িম কি পঢ়া উচিত লাষ্ট 7 দিনৰ বাবে নতুন টপিক পঢ়িম নে নপঢ়িম নে অকল ৰিভিজন কৰি থাকিম তেনেকুৱা প্ৰশ্ন বহুতো আছে গতিকে হেতু সম্পৰ্কে আজি সৰু ভিডিঅ' এটা আপোনাক বনাবলৈ চেষ্টা কৰিছো সো আপোনালোকে কি নতুন টপিক পঢ়ে নপঢ়ে তাতকে বেছি ইম্পৰ্টেন্ট আপোনালোকে কিমান ৰিভিজন কৰিছে ৰিভিজনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিয় ৰিভিজনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোকে ধৰিছো আপোনালোকে ম্যাথছ বা ৰিজনিং টপিক বিলাক যিবিলাক আছে বা ইংলিশ গ্ৰামাৰ এইবিলাক আপোনালোকে বহু বছৰৰ মূৰত পুনৰবাৰ পঢ়িছে বহুত বছৰৰ মূৰত আৰু বহু কম সময়ত বহুখিনি আপোনালোকে টপিক কভাৰ কৰিছে লাষ্ট 2 মাহ বা 3 মাহতে আপোনালোকে গোটেই টপিক বিলাক পঢ়িছে যেটো আপোনালোকে লাষ্ট 3-4 বছৰ পঢ়া নাছিলে হে 3-4 বছৰ নপঢ়া বিলাক আমি কি কৈছো লাষ্ট 2-3 মাহত আমি বহু এগাল টপিক আমি কভাৰ কৰিছো সো ইমান টপিক আমি কভাৰ কৰিছো ম্যাথছৰ ইমান টপিক আমি কভাৰ কৰিছো ৰিজনিংৰ ইমান টপিক কভাৰ কৰিছো ইংলিছৰ ইমান টপিক কভাৰ কৰিছো জিকেৰ ইমান টপিক কভাৰ কৰিছো সো গুটেইখিনি যেহেতু আমি ইমান কম সময়ত আমাৰ ষ্টৰেজত হুমাইছো গতিকে যদিহে প্ৰপাৰ ৰিভিজন কৰা নাযায় এক্সামৰ টাইমত ডেফিনেটলি কনফিউজন লাগিব আৰু আপোনালোকৰ এটো কথা যে এক্সামিনেশনত যেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব ম্যাথছৰ বা ৰিজনিংৰ ক্ষেত্ৰত স্পেশালি বা ইংলিশ গ্ৰামাৰৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব তাতটো 4টা অপচন দিয়া থাকিব হে 4টা অপচনৰ 2টা বা 3টা অপচন এনেকুৱাকে দিয়া থাকিব যাতে আপোনালোকে ভুল কৰিলে মানে ম্যাথছ বা ৰিজনিংৰ ভুল কৰিলে মানে যেটো আনসাৰ পোৱা যায় ধৰি লৈছো অপচন এ টোৰ অপচন এটো এ আছিল এ টো শুদ্ধ আনসাৰ হয় আৰু বি আৰু সি এনেকুৱা বিলাক অপচনত ৰাখিব যিবিলাক সাধাৰণতে ভুল কৰে আৰু ভুল কৰি পিনে হেতু অপচন পোৱা যায় ঠিক আছে ভুল কৰি পিনে হেতু ভ্যালু আপোনালোকে পাব আৰু হেতু আপোনালোকে টিক কৰি থৈব আপোনালোকে ভাবিব অপচন বি টো শুদ্ধ হৈছে বুলি কিন্তু প্ৰকৃততে অপচন বি টো আপোনাৰ ভুল হৈছে অপচন এ টোহে শুদ্ধ হৈছে গতিকে ৰিভিজনটো বহুত বেছি ইম্পৰ্টেন্ট হয় যিমান পাৰে হিমান ৰিভিজন কৰক যিখিনি টপিক পঢ়িলে সেইখিনি ৰিভিজন কৰক আৰু নতুন টপিক পঢ়িব নাই ডেফিনেটলি নতুন টপিক পঢ়িব পাৰে ফাৰ্ষ্টত ৰিভিজন কৰক আৰু যিবিলাক টপিক পঢ়িব নতুনকৈ ধৰিছো আপুনি আজি ম্যাথছৰ কিবা এটা মেনচুৰেচন টপিক এটা পঢ়িছে ধৰি লৈছো মেনচুৰেচনৰ আপোনালোকে টপিক পঢ়িছে এৰিয়া পেৰিমিটাৰ অৰ্থাৎ কালি আৰু পৰিসীমাৰ বিষয় আজি আপোনালোকে নতুনকৈ পঢ়িছে কোনো কথা নাই নতুন টপিক পঢ়িব পাৰে কিন্তু পঢ়াৰ লগালগ আমি কুইক ৰিভিজন কৰিম যেতিয়া আমাৰ পঢ়ি হ'ব ভিডিঅ'ৰ থ্ৰুদি আমি পঢ়িছো বা কিতাপৰ থ্ৰুদি পঢ়িছো ভিডিঅ'ৰ থ্ৰুদি আমি পঢ়িছো ধৰিছো ইউটিউবৰ ভিডিঅ' দি পঢ়াৰ পিছত আমি কি কৰো লগালগ আমি নোট ডাউন কৰো আমি যিখিনি পঢ়িলো সকলোবিলাক নোট ডাউন কৰো আৰু নোট ডাউন কৰাৰ লগালগ পঢ়ি শেষ হোৱাৰ ভিডিঅ'টো পঢ়ি শেষ হোৱাৰ পিছত 1 ঘণ্টাৰ পিছত আমি কুইক ৰিভিজন কৰিম কুইক ৰিভিজনত আপোনালোকে ওপৰে চকু ফুৰালে হ'ব ডাইৰেক্ট লিখি নগলেও হ'ব কিন্তু কুইক ৰিভিজন কৰিম আকৌ এবাৰ হোৱাৰ আগত যেহেতু আমাৰ ৰাতি ধৰি লৈছো আমি 11টা বজালৈকে পঢ়িছো গতিকে 11টা বজাৰ আগ মুহূৰ্তত আমি যিখিনি গোটেই দিনটো নতুন টপিক পঢ়িছো গোটেই নতুন টপিক বিলাক পুনৰবাৰ ৰিভিজন কৰিম পুনৰবাৰ চকুৰে ওপৰে হলো চাম যে ইয়াৰ পিছত এটো ভ্যালু আহিছে ইয়াৰ পিছত এটো আহিছে ইয়াৰ এৰিয়াটো আমুক হয় ইয়াৰ পেৰিমিটাৰটো আমুক হয় ইয়াক এনেকৈ কৰিব পাৰি তাক তেনেকৈ কৰিব পাৰি বস্তুবোৰ ৰিলেট কৰিম এটা আনটোৰ লগত যাতে আমাৰ মনত ৰাখিবলৈ সুবিধা হয় কাৰণ কম সময় আছে ৰিভিজনটো বাৰে কৰিবলৈ আমাৰ অসুবিধা হ'ব গতিকে নতুন টপিক পঢ়িলে লগালগ কুইক ৰিভিজন কৰিম আৰু আগত যিবিলাক পঢ়িছিলো সেইখিনিটো ৰিভিজন কৰিবই লাগিব ৰিভিজন বহুত বেছি ইম্পৰ্টেন্ট হয় নিশ্চয় আপোনালোকে গম পাইছে হেকাৰণে আমি কি কৰিছো ৰিভিজন ক্লাছও প্ৰভাইড কৰি থকা আছে আপোনালোকে যিখিনি পঢ়িলে সব ৰিভাইজ কৰক নহলে এক্সামত 100% সিওৰ খেলিমেলি লাগিব কনফিউজন লাগিব প্ৰথম কথা সেকেন্ড কথাটো হ'ল যে এক্সামৰ দিনাখন আপোনালোকে কিমান পঢ়ি গৈছে হেতু অলৰেডি আপোনালোকে হৈ গৈছে আপোনালোকে যিমান কভাৰ কৰি গৈছে সিলেবাস দ্যাট ইজ অলৰেডি হৈ গল হেতু কাম সো হেই মুহূৰ্তত এক্সাম যেতিয়া আপুনি দিব হেতু মুহূৰ্তত মেইন কথাটো ডিপেন্ড কৰিব যে আপুনি কিমান মোটিভেটেড হৈ আছে প্লাস আপুনি কিমান পজিটিভ হৈ আছে কাৰণ ইমান ডাঙৰ এটা এক্সামিনেশন হয় তাত যদিহে আপোনালোকে পজিটিভ হৈ নাথাকে মোটিভেটেড হৈ নাথাকে ডেফিনেটলি আপোনালোকৰ মাইন্ডটো ৰিলেক্স ফিল নকৰিব আৰু যদিহে আপোনালোকৰ মাইন্ডটো ৰিলেক্স ফিল নকৰে আপোনালোকে নিজৰ 100% দিব নোৱাৰিব আৰু নিজৰ 100% দিব নোৱাৰা মানে ইয়াত আপোনালোকৰ যদি 1 মাৰ্ক বা 2 মাৰ্কো যদি আপোনালোকে তললে নামি আহে আপোনালোকৰ ৰেংকটো বহুত উঠা নামা হৈ যাব 1000-2000 মাৰ্কছৰ 1000-2000ৰ কাৰণে খেলিমেলি হৈ যাব 1 মাৰ্ক 2 মাৰ্কে বহুত প্ৰভাৱ পেলাব কাৰণ কিমান সৰহ ক্যান্ডিডেট আছে আপোনালোকে নিশ্চয় গম পাইছে সো নিজৰ 100% দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটলিষ্ট এক্সামিনৰ দিনাখন আমি যিখিনি পঢ়ি গৈছো সেইখিনি আমি পাৰিব লাগে আমি যিখিনি পঢ়ি যোৱা নাই যিখিনি কভাৰ কৰিব নোৱাৰিলো সেইখিনি নোৱাৰিছো বেলেগ কথা কিন্তু আমি যিখিনি পঢ়ি গৈছো সেইখিনি আমি 100% সিওৰ দি পিনি তাৰ শুদ্ধ আনসাৰ আমি কৰিবই লাগিব গতিকে মাইন্ডটো ৰিলেক্স কৰি পিনি আমি যিখিনি কৰিম কাৰণ ম্যাথছ বা আপোনালোকে যেতিয়া ৰিজনিং স্পেশালি যেতিয়া কৰিব যদি আপোনালোকৰ মাইন্ডটো ৰিলেক্স ফিল নকৰে আপোনালোকে নিজৰ 100% দিব নোৱাৰিব আৰু আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে নিজৰ 100% দিব লাগিব ৰিলেক্স ফিল কৰিব লাগিব তাৰ কাৰণে আমি মোটিভেটেড হৈ থাকিব লাগিব পজিটিভ হৈ থাকিব লাগিব নিজৰ মাইন্ডটো কিমানে কম যে ভাই অলপ সময় মোৰ লগত থাক এক্সামৰ পিছত যিমান যে চিন্তা কৰিব লগা আছে সব কৰিম
কিন্তু এই মুহূৰ্তত আমি একো চিন্তা নকৰোঁ, নিজৰ 100% দিম। ঠিক আছে, গতিকে তাৰ কাৰণে কি ৰিলেক্স ফিল কৰিবলৈ মই কি কৰিব দিওঁ যে আপোনালোকক সদায় 10 ছেকেণ্ড বা 20 ছেকেণ্ডৰ কাৰণে মাত্ৰ আপোনালোকে মেডিটেশ্যন টাইপৰ কৰিব পাৰে। চকু বন্ধ কৰিলে, দীঘলকৈ উশাহ ল'লে নিজৰ উশাহটোৰ ওপৰত কনচেনট্ৰেট কৰিব, নিজৰ উশাহটো শুনিবলৈ চেষ্টা কৰিব, অলপ দীঘলীয়াকৈ উশাহ ল'ব, লাহে লাহে এৰি দিব, মাত্ৰ 10 ছেকেণ্ড বা 20 ছেকেণ্ড কৰক, আপোনালোকে ৰিলেক্স ফিল কৰি যাব। এক্সামৰ মুহূৰ্তটো কৰিব পাৰে। মই নিজে এক্সাম দিয়া আগমুহূৰ্তটো বহুবাৰ কৰিছোঁ এইটো, আৰু ইয়াৰ সুফলো পাইছোঁ। গতিকে সেইটো আপোনালোকে ট্ৰাই কৰিব পাৰে। এক্সামৰ দিনাখন পজিটিভ হৈ থাকিব, এতিয়াৰ পৰাই পজিটিভ হৈ থাকিব যে মই ইমানখিনি টপিক কভাৰ কৰিছোঁ, ইমানখিনিত পঢ়িছোঁ, নিশ্চয় এক্সামিনেশ্যনত পাৰিম, আৰু বহুতখিনি ভেকেঞ্চি আছে, তাৰ মাজত মোৰ নামটো নিশ্চয় সোমাব। 13,000ৰ ভিতৰত মোৰ মেৰিট লিষ্টত নামটো সোমাব। ক্লিয়াৰ আছে? চ' পজিটিভ হৈ থাকিম প্ৰথম কথা, আৰু আমি অলৰেডি ৰিভিজন বহুতবাৰ কৰি আছোঁ, গতিকে আমি সকলোবিলাক পাৰিমেই। আৰু নতুন টপিক বৰ্তমানত পঢ়িব পাৰে, কিন্তু কুইক ৰিভিজন কৰি যাব সদায়। চ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মাত্ৰ মটিভেটেড হৈ থাকক, পজিটিভ হৈ থাকক, বাকী চিন্তা মনলৈ আহিব দিব নালাগে, আহিব নিদিব আপোনালোকে। মাত্ৰ এটা কথাই ক'ব যে আপোনালোকে এক্সামৰ পিছত সকলোবিলাক চিন্তা কৰিম, এক্সামৰ পিছত এক্সাম দি অহাৰ ৰাতিয়ে গোটেই যিমান চিন্তা আছে চব চিন্তা কৰিম, কিন্তু বৰ্তমান মুহূৰ্তত আমি একো চিন্তা নকৰোঁ। মাত্ৰ আমি পজিটিভ হৈ থাকিম, কাৰণ আমি নিজৰ 100% দিম, আৰু আমি নিজৰ 100% দি পেলাই আমি নিজৰ মেৰিট লিষ্টত নামটো ভৰাম। কথা সিমানেই, বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক। ধন্যবাদ।